কিছু বছৰ ধৰি খহনীয়াৰ গৰাহত পৰিছে সাপেখাতী উন্নয়ন খণ্ডৰ এটা পথ। পথটো নিৰ্মাণৰ লগতে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক আহ্বান জনাই অহাৰ পাছতো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাবাৰী পঞ্চায়তৰ লুকুৰাখন দ্ৰুতৰালি সংযোগী পথটো গৰাখহনীয়াৰ কবলত পৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বহু বছৰ ধৰি গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই অহাৰ পিছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এটি নদীৰ বুকুত বিলীন হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে ৰাইজে। ইফালে ৰাইজে নিজাববীয়াকৈ খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সম্প্ৰতি মুখলধাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ বাবে খহনীয়া ৰোধৰ বাবে ৰাইজে নিৰ্মাণ কৰা পাৰ্কোপাইনৰ কাম কাজো বন্ধ হৈ পৰিছে। সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে 50,000 টকাৰ এক অনুদান আগবঢ়াইছিল যদিও সেয়া উপযুক্ত পৰিমাণৰ নহয়, যাৰ ফলত কানুবাৰী লুকুৰাখন দোলাকাষৰীয়া অঞ্চলৰ লগতে দ্ৰুতৰালি সংযোগী নজবকা পথটো গৰাখহনীয়াৰ পৰীক্ষা কৰিবলৈ চৰকাৰৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে ৰাইজে। যোৱা কেইবছৰৰ পৰা আমাৰ লুকুৰাখন অৰুণাচল সংযোগী এই পথটো তেওঁ নদীয়ে গৰাখহনীয়া অব্যাহত ৰাখি বৰ্তমান এফুটমান ৰৈ আছে। কিন্তু আমি ৰাইজে যিখিনি শ্ৰমদান কৰি আহিছিলোঁ সেইখিনি ইয়াত বৃহৎ বানপানীৰ ক্ষেত্ৰত সেইখিনি আমাৰ উপযুক্ত নহয়। চৰকাৰে যদি তৎকালী ব্যৱস্থা গ্ৰহণ নকৰে এই ৰাস্তাটো নিশ্চিন্ন হৈ যাব। গতিকে অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক মই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই গৰাখহনীয়া ব্যৱস্থাটো তৎকালে ব্যৱস্থা গ্ৰহণ কৰি আমাৰ বৃহত্তৰ লুকুৰাখন দোলাকাষৰীয়া কানুবাৰী অৰুণাচল নাগালেণ্ড সংযোগী ৰাজ্যক যাতায়াত সুচল কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।